নমস্কাৰ 13 ফেব্ৰুৱাৰী শুক্ৰবাৰ আৰু মাঘ মাহৰ 30 তাৰিখ এই বিশেষ দিনটো এক বিশেষ এই কাৰণে যে হেদিনাখন একাদশী তিথি পৰিছে আৰু যিসকল ব্যক্তিয়ে একাদশীৰ মাহাত্ম্য জানে তেওঁলোকৰ কাৰণে এই একাদশীটো বিশেষভাৱে মানে মনত ৰাখিবলগীয়া বা বিশেষভাৱে তেওঁলোকে ব্ৰত কৰিব পাৰে বা ভগৱান বিষ্ণুৰ আৰাধনা কৰিব পাৰে কিয়নো একাদশী তিথিত আমি ভগৱান বিষ্ণুৰ আৰাধনা কৰোঁ আৰু তেখেতৰ আমাৰ জীৱনত তেখেতৰ কৃপা পাবলৈ প্ৰাৰ্থনা কৰোঁ এই বিশেষ যেটো একাদশী তিথি ইয়াক বিজয়া একাদশী বুলি কোৱা হয় আৰু যেহেতু সংক্ৰান্তি হয় বিষ্ণুপদী সংক্ৰান্তি বুলি কোৱা হয় তাৰ মানে হেদিনাখনৰ পৰা সূৰ্যৰ মানে কুম্ভ ৰাশিলৈ গতি কৰিব গতিকে ইয়াক হেদিনাখন পাৰ্টিকুলাৰ সংক্ৰান্তি হয় বিজয়া একাদশী পৰিছে লগতে শুক্ৰবাৰ পৰিছে গতিকে আপুনি যদিহে এনেকুৱা ধৰক একাদশীক ৰিলেট কৰি পেলাই পূজা পাতল কৰে বা একাদশী বিশ্বাস কৰে বা একাদশী তিথিত যে ভগৱান বিষ্ণুৰ পূজা পাতল কৰে হেয়া জানে তেতিয়াহ'লে আপুনি নিত্য নৈমিত্তিক যি সকলে পূজা পাতল কৰে সকলোৱেতো নিজৰ ঘৰত ৰাতিপুৱা চাকিগছ জ্বলায় কৰ্মক্ষেত্ৰলৈ ওলাই আহে বা মহিলাসকলে নিজৰ ঘৰত চাকিগছ জ্বলায় তেওঁলোকে এই বিশেষ দিনটোত এই একাদশীটোত নিজৰ মনোকামনা সিদ্ধিৰ বাবে ধৰক কিবা আপোনাৰ যিকোনো ধৰণৰ ব্লকেজ হ'ব পাৰে ন এতিয়াতো বিশেষকৈ ল'ৰা ছোৱালীবোৰৰ পৰীক্ষা চলি আছে যিকোনো ধৰণৰ ব্লকেজ আঁতৰাবৰ কাৰণে মনৰ বা ভগৱান বিষ্ণুৰ ওচৰত নিজৰ মনৰ আশা পূৰণ হ'বলৈ আপুনি এখন পাণ ল'ব পাৰে এটা নিয়মটো কৈ দিছোঁ এখন পাণ লৈ পেলাই নিখুঁত পাণ যাৰ ঠাৰিডাল অলপ দীঘলীয়া হ'লে ভাল হয় সেই নিখুঁত পাণখনত হালধিত পানী মিক্স কৰি পেলাইও লিখিব পাৰে নাইবা আপুনি বগা চন্দনৰেও পেষ্ট বনাইও লিখিব পাৰে ওম বিষ্ণুৱে নমঃ ভগৱান বিষ্ণুৰ নামটো ওম বিষ্ণুৱে নমঃ বুলি কৈ তাত পাণখনত ধুনীয়াকৈ লিখি এখন হালধীয়া বস্ত্ৰৰ ওপৰত আপুনি ভগৱান বিষ্ণুক সেই যিখন পাণ আপুনি মন্ত্ৰ ফাঁকিৰে লিখিছে হেয়া আপুনি অৰ্পণ কৰিব পাৰে আৰু ওম বিষ্ণুৱে নমঃ মন্ত্ৰ ফাঁকি আপুনি 108 বাৰ তুলসীৰ মালাত জপ কৰিব পাৰে আৰু লগতে যেহেতু শুক্ৰবাৰ হয় মা লক্ষ্মীৰ আৰাধনা কৰিব পাৰে লগতে দুটা ইলাচি মাক ভোগ হিচাপে আগবঢ়াব পাৰে আৰু এই যেতিয়া আপোনাৰ অবভিয়াছলি আপুনি যেতিয়া চাকি জ্বলাব চাকি গছ যদি ঘি চাকি হয় খুব বেছি ভাল হয় আৰু ভগৱান বিষ্ণুৰ নাম লোৱাৰ লগতে মা লক্ষ্মীৰ বীজ মন্ত্ৰ শ্ৰীম মন্ত্ৰ ফাঁকিও আপুনি আওৰাব পাৰে 108 বাৰ আৰু তাৰ আগে বিশ্বৰূপছে ভাৰজসী পদ্মে পদ্মালয়ে শুভে সৰ্বত্ৰ পাহিমাং দেৱী মহালক্ষ্মী নমস্তুতে এই মন্ত্ৰ ফাঁকি আপুনি এবাৰ গাই ল'ব পাৰে আৰু পূজাৰ অন্তত যেহেতু একাদশী শুক্ৰবাৰে দুপৰীয়া 2 মান বজালৈ থাকিব গতিকে ৰাতিপুৱা পূজা ভাগ কৰি উঠিলে আৰু আপুনি সেই পূজাৰ অন্তত যেতিয়া চাকি গছ নুমাই যাব সন্ধিয়ালৈ আপুনি সেই হালধীয়া কাপোৰখনৰে সৈতে সেই পাণখন বান্ধি আপুনি যিকোনো ভাল ঠাই এটাত থৈ দিব পাৰে আপোনাৰ ঘৰৰ যিকোনো ধৰক লকাৰত থলে পঢ়া শুনা ল'ৰা ছোৱালীৰ পঢ়া টেবুলতো থব পাৰে যিকোনো পবিত্ৰ স্থানত থৈ দিব পাৰে আৰু নেক্সট যেতিয়া আপোনাৰ একাদশী আহিব মানে যেহেতু কৃষ্ণপক্ষৰ একাদশী তেতিয়াহ'লে নেক্সট কৃষ্ণপক্ষৰ একাদশী যেতিয়া আহিব তেতিয়া এই পাণখন আপুনি জলপ্ৰবাহিত কৰিব পাৰে গতিকে আমি প্ৰত্যেক দিনাই ভগৱানৰ পূজা কৰোঁ প্ৰত্যেক দিনাই ভগৱান বিষ্ণুক আৰাধনা কৰোঁ গতিকে একাদশী বিজয়া একাদশী বিজয় প্ৰাপ্তিৰ একাদশী হয় লগতে সংক্ৰান্তি পৰিছে আৰু শুক্ৰবাৰ পৰিছে সেয়েহে মা লক্ষ্মী আৰু ভগৱান বিষ্ণুক একেলগে আৰাধনা কৰি নিজৰ ব্লকেজবোৰ সাধাৰণভাৱে একেবাৰে সাধাৰণ নিয়ম কৰি পেলাই ঘৰতে আপুনি এবাৰ প্ৰাৰ্থনা কৰিব পাৰে যে ব্লকেজবোৰ আঁতৰি যাওক লগতে জীৱনটো সুখৰ হওক আপোনালোকৰ প্ৰত্যেকৰে জীৱনটো সুখৰ হওক ধন্যবাদ